हेलो गाइस की खबर आपनलोকৰ आशा करूँ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালে চলি আছে তো বহুত দিন মানে ভিডিও বনোৱা নাই কেদিনো যাবলগীয়া হোৱা নাছিলে মানে যোৱা নাছিল আৰু কিছুমান মানে নিজৰ কামতে ব্যস্ত আছিল সেইকাৰণে বনোৱা নাই তো আজি ভাবিলো বনাই দিও আজি হৈছে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় দিনটোতে মানে ডক্টৰ হ'ব বুলি ৰাধা কৃষ্ণনৰ জন্মদিন হেহে শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু আজি এই শুভক্ষণত মোৰ সৰুৰে পৰা যিসকল শিক্ষাগুৰু লগ পাইছিলোঁ যিসকল শিক্ষাগুৰুৱে মোক পাঠদান কৰিছিলে সেই সকলো শিক্ষাগুৰুলৈকে মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আৰু আজি যেহেতু শিক্ষক দিৱস গতিকে আমাৰ শংকৰী সংগীত বিদ্যালয়ৰ পৰা এগৰাকী মানে শিক্ষকক সম্বৰ্ধনা জনাবলৈ যোৱা কথা আছে গতিকে যদি যোৱা হয় তো আপোনালোকক দেখাম আৰু যেহেতু আজি 5 তাৰিখ আৰু ভিডিওটো আপোনালোকে কাইলৈহে লাভ কৰিব তো চাই লৈছোঁ মিগেন্টক হ'লে যিহেতু মিগেন্টত কোচিং চেণ্টাৰ আছে আৰু তাত টিচাৰ্ছ ডে পাতিছিলে গতিকে মাতিছে মোকো যাওঁ কিন্তু বাকী কেক চেক কাটি হৈ গ'ল আৰু মানে লাষ্টতহে পামগৈ এনেই যোৱাহে হ'ব যাওঁ গৈ পিনি দেখাই আছোঁ কেনেকুৱানো আয়োজন কৰিছিলে আচলতে মই নাপাবগৈ পাৰিব নেপালেগৈ নেদেখাওঁ এইপিনে আহি মিগেনৰ ঘৰ পাই গ'লোহি আৰু বাকী চব মানে টিচাৰ্ছ ডে পাতি মেলি গুচি গ'লগৈ আৰু মোৰ অহা দেৰি হৈ গ'ল গতিকে দেখাব নোৱাৰিলোঁ আৰু কিবা কিবি থৈ দিছে মোলৈ কি ওলাইছিলে আৰু বাই আনিছে এয়া খাই লওঁ কি আছে আৰু আনি ৰবা কেক আছে এইপিনে এইটো কি হয় কেক আৰু পেটিছ চিংৰা আছিলে বোলে চিংৰা শেষ হ'ল তো খাই লওঁ মই বাৰু কেক কাটোতে গৈ নাপালোঁগৈ কিন্তু সিহঁতি ভিডিঅ' অলপ কৰি থৈছিলে তাকে দেখাইছোঁ অলপ উপভোগ কৰকচোন ওলাইছোঁ আৰু টিচাৰ ডে চেলিব্ৰেশ্যন কৰিবলৈ মানে কি সম্বৰ্ধনা জনাবলৈ বাইদেউগৰাকীক গৈ তাত গৈ দেখাই আছোঁ বাৰু এয়া দীপুদা পাই গ'লেই আৰু দীপুদাই কি কিনি লাগিছে আমাক কাপোৰ নাই ইমানো কাপোৰ আহিব ভৰ্তি হৈ আছে কাপোৰ নাই বুলি ক'বলৈ আহিছে কাপোৰ নাই চাবি নিদিয়ে মানে নবৈ ধুব লাগিব যে সেইকাৰণে কাপোৰ উলিয়াই নিদিয়া মানে বগাটোকে পিন্ধি লওক বগাটো সেইটো আমাৰ ওলালেগে কাপোৰ বিচাৰি নাপাইছিলেগে সেয়া আৰু দীপুদাকৰ নাৰ্চাৰীখন এদিন দেখাবলৈ গৈছিলে দেখাম বাৰু এদিন ভালকৈ
বৰ্তমান পালোহি আহি আহি পাই গ'লোহি গাটো ধুই বহিয়ে আছো পঞ্জাবী চাৰ্ট পিন্ধি ওলালে কাপোৰ বিচাৰি আছে আমাৰ কেক কাটিছে আৰু এইপিনে খোৱাৰ আয়োজন কৰিছে বাইদেৱে তো সকলোৱে খাবলৈ বহিম আৰু এতিয়া নৰালী শংকৰদেৱ বিদ্যালয় পৰিয়ালৰ হৈ আজি আমি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে ইয়াতে নবীনা বাইদেউৰ গৃহত উপস্থিত হৈছোঁ আৰু এই প্ৰাক মুহূৰ্তত আজি আমাৰ উপস্থিত থকা নবীনা বাইদেউক এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিপু বাবু কৃষ্ণ ইয়াৰ পাছতে আজি এখনি চেলেং চাদৰে সম্বৰ্ধনা জনাবৰ বাবে শংকৰদেৱ বিদ্যালয়ৰ শৈক্ষিক সচিব ৰূপম গৈ আমি অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে এখনি কিতাপেৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ শংকৰদেৱ বিদ্যালয়ৰ উপাধ্যক্ষ হিমাদ্ৰী জনাক ইয়াৰ পিছত আমি এখনি সম্বৰ্ধনা পত্ৰ আপুনি ভিডিঅ' শংকৰদেৱ বিদ্যালয় নৰালী অভিভাৱক মাননীয় শ্ৰীযুতা নবিতাৰাণী সন্দিকৈ গগৈ শিক্ষয়িত্ৰী আপাম চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় এই মহান নৰালী শংকৰ সংগীত বিদ্যালয় পৰিয়ালৰ পৰা আপোনালৈ জনাইছোঁ আন্তৰিক শ্ৰদ্ধা জনাওঁ আপুনি শিক্ষকতাৰ সৈতে জড়িত হৈ বহু ত্যাগ শক্তি সাহসেৰে সমাজ জীৱনত আপুনি যি নিস্বাৰ্থ সেৱা আগবঢ়াই আহিছে তাৰ বাবে আমি অতিকৈ গৌৰৱান্বিত আপোনাৰ সহযোগিতা সমাজৰ প্ৰতিজনৰ মনত সদায় সেউজ স্মৃতি হৈ ৰ'ব সেয়েহে আজি আমি গৌৰৱেৰে আপোনালৈ সেৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আজি 2023 বৰ্ষৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ এই সম্বৰ্ধনা বেলিকাত আমি শংকৰদেৱ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা ভক্তি অঞ্জলি যাচিছোঁ আপুনি আপোনাৰ কৰ্মৰাজিয়ে আগবাঢ়ি যাওক আপোনাৰ অনাগত দিনবোৰ মংগলময় হোৱাৰ লগতে এনেদৰে সমাজলৈ সেৱাৰ মনোভাৱেৰে ভগৱানে সুস্বাস্থ্য সুদৃঢ় কৰি ৰাখিবলৈ প্ৰণতি জনালোঁ এতিয়া আন্তৰিক শ্ৰদ্ধাৰে শংকৰদেৱ বিদ্যালয় পৰিয়ালবৰ্গ নৰালী বৰপুখুৰী যোৰহাট দিনাংক 5 ছেপ্টেম্বৰ মঙলবাৰ আমি বিদ্যালয়ৰ বিদ্যালয়ৰ সকলো দিশতে যাতে উন্নতি হয় সকলো দিশতে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমাৰ হিয়া ভৰা আশীৰ্বাদ সদায় আছে থাকিব আপোনালোক আগবাঢ়ি যাওক আপোনালোক দেশৰ ধৰণী ধৰোঁতা আৰু আপোনালোকৰ আদৰ্শৰে আমাৰ শিশুসকল যাতে অনুপ্ৰাণিত হয় তাৰ বাবে মই আশা আৰু কামনা কৰিছোঁ আৰু আপোনালোকৰ বিদ্যালয়ৰ উত্তৰ কামনা কৰি মই চমুদৰ আশাৰ আমি নবিতা বাইদেউলৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানতে আমি ফাইনেলি আহি ঘৰ পাই গ'লোহি আৰু মোৰো শুবলৈ হৈ গ'ল তো এইখিনিতে মোৰ ভিডিঅ'টি সামৰিব বিচাৰিছোঁ যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ।